বাবুদা মোক ক্লিক কৰি থোৱা আছে ন বাৰু? কৰি থোৱা আছে আপুনি। ঠিক আছে। ঢকুৱাখানাৰ পৰা আহি এয়া লখিমপুৰ নাৰায়ণপুৰত এয়া ভাত খাবলৈ লৈছোঁ। এয়া মাছ নহয় জানো? হয়। এইটো দালি, কবি ভাজি। ঠিক আছে। আমাৰ বুধেন কাই এয়া ভাত খাব লাগে বুলি চাহ পানীহে খাইছে চাওক। অঁ এয়া আপোনাৰ মাছ মাছ খাবিনে মাংস? মাংস দি দিয়ক। মাংস 2 প্লেট দি দিয়ক। তেজপুৰ জামুগুৰিহাটৰ যি বাৰেচহৰীয়া ভাওনা, বাবু এয়া আমাৰ জোনদা, এই বাৰেচহৰীয়া ভাওনাত নাৰায়ণপুৰৰ ভাত খাক কেনেকুৱা অংশগ্ৰহণ কৰা উদ্দেশ্যে বাবু আমি ঢকুৱাখানাৰ পৰা ফটাফটি নে বেছিকৈ ফাটিলেও 17জন লোক গৈছোঁ। এয়া আমিনো কি খাম আৰু আমি গৈ থাকোঁতে আমাৰ যিহেতু ভোক লাগিছে লাগে একদম বিউটি পালা সেয়ে আমি ফেভৰেট হৈ আছে নাৰায়ণপুৰ আহাৰ গ্ৰহণ কৰিছোঁ। ববুদা এতিয়া ভাতটোকে খাবলৈ কেনেকুৱা হৈছে চব্জি? ভাল লাগিছে নে? ভাল লাগিছে। দেউতা ভাত খাই কেনেকুৱা পাইছে? খানা কেনেকুৱা? খানা কেনেকুৱা হৈছে? মস্তি হৈছে ন? অঁ এই আমাৰ পাপৰ আহি গ'ল। অঁ এইটো আপোনাৰ আপডেট আহি আছে, হেৰি কৰি দিব। অঁ এই ওপৰলৈ যে এনেকৈ যে আহি থাকে বজাৰ পৰা আহি হয়। এতিয়া কেইটা বাজিলে? সময়টো চোৱা নাই। 4টা বাজিলে নি? 4টা বাজিবই হ'ল। 4টা বাজিব হ'ল। এতিয়া এয়া 4 বজাৰ ওচৰ চাবিছে। আমি বিশ্বনাথ চাৰিআলি পালিহি নহয় জানো? চাৰিআলি পালিহি। একেবাৰে গন্তব্যস্থান পোৱালৈকে হয়তো 4টা 5টা বাজিব। 4টা বাজিব। 4টা বাজিব নহয় 4টা বাজিব। 4টা বজাত আমি বিশ্বনাথ চাৰিআলি পাম। 4টা বজা নাই। আমি কি বাৰেচহৰীয়া ভাওনাত অলি পাওঁতে কিমান সময় লাগিব? আৰু 20 মিনিট। আৰু 20 মিনিট লাগিব ন? আধা ঘণ্টা ধৰি ল'লোঁ আমি। 20 মিনিটত পাই না। কিন্তু তুমি গাড়ী ভাল চলাইছা। হয়। তুমি গাড়ী ভাল চলাইছা। ধন্যবাদ। মই আপোনালোকৰ আশীৰ্বাদ চলাই আছোঁ। ভাল লাগিছে। মই বহুত গহীন হৈ আহিছোঁ। এনেকৈ আহিলে ভাল লাগে ন? এনেই কেনেকুৱা লাগিছে আজি অনুষ্ঠানলৈ আহি? কেনেকুৱা লাগিছে? এনেকুৱা অনুষ্ঠানলৈ বহু গৈছোঁ, হয় ভাল লাগে। এইবোৰ অনুষ্ঠানটো ভাল লগা অনুষ্ঠানো। ব'লা। এইবোৰ অনুষ্ঠানৰ ভাল লাগিছে। কিন্তু সময়ৰ মূল্যটো বুজিব লাগে নহয় জানো? ঠিক আছে। ধন্যবাদ। এখন বিশ্বনাথ চাৰিআলি দেই, বিশ্বনাথ চাৰিআলি হয়। এবাৰ মই হেৰি ধুনীয়া ল'ৰাটো এবাৰ হয় ন? সুন্দৰ যুৱক আমাৰ মৰমৰ দীপক। সেইটো কথা নহয় ন? মানুহ মই অখৰা নহয় খাওক। আপোনাৰ এইটো ভিডিঅ' হ'ব এই মানুহ আপুনিয়ে নাজানে এইটো চিনি পায় ন মানুহে? একদম নামঘৰত ৰাখা দিব। খাওক আপোনাক ধৰিলে মই আছোঁ। এই ৰাখি নথকা খাই দিয়ক খাই দিয়ক খাই দিয়ক খাই দিয়ক খাওক আকৌ খাই দিয়ক। বেয়া নহয় যিকোনো কথা সুধি কৰিলে। ইয়াত চলাম দিয়া। কি হ'ল? মনটো মাৰি আহিলা? হা এতিয়া আহি আহি বিশ্বনাথ চাৰিআলি পালোহি আৰু ন? বিশ্বনাথ পাইছোঁ। বিশ্বনাথ আৰু বেছি নাই আৰু। আপোনাৰ কি বমি হৈছিলে নেকি? মোৰ বমি হোৱা নাই, কিবা সোমা আছিলে ওলাই গ'ল। বিশ্বনাথ চাৰিআলিত কুঁহিয়াৰ ৰস খালোঁ। 1 গিলাচত 20 টকা।
20 টকা কুঁহিয়াৰ ৰস খাই ভালেই লাগিল। বিশ টকা নি গিলাচ কুঁহিয়াৰ ৰসত কি 20 টকা? দিয়া নেমু অলপ চেপি দিয়াচোন। আমি বিশ্বনাথ চাৰিআলিৰ পৰা জামুগুৰি হাটৰ 12 চহৰীয়া ভাওনা স্থলীলৈ আগবাঢ়িছোঁ। এয়া আমাৰ দীপকাৰীয়া গাড়ী চলাইছে, বিকাশ বহি আছে। বিকাশ ধন্যবাদ, ভাল ৰ এইটো ককাই দিয়ক। আমি আৰু 15 কিলোমিটাৰ যোৱাৰ পাছতে আমি 12 চহৰীয়া ভাওনালৈ যোৱা পথটি পাম বুলি কৈছে। আমি আহি আছোঁ। ধন্যবাদ।